হাই গাইজ, যেতিয়া এলাহ লাগে একো ৰান্ধিব মন নাযায় তেতিয়া মই এই ডিম আৰু টমেটোৰ ৰেচিপি এটা বনাওঁ। তো মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। প্ৰথমে মই ডিম দুটা আৰু টমেটো এটা দি পেলাই বইল কৰি ল'লোঁ। তাৰপিছত ডিম দুটা ধুনীয়াকৈ হালধি অলপ আৰু নিমখ অকণমান দি তেলত ফ্ৰাই কৰি ল'লোঁ। তাৰপাছত মই সেই ফ্ৰাই কৰা তেলখিনিতে শুকান জলকীয়া দুটামান দিলোঁ, পিঁয়াজ দিলোঁ আৰু আদা নহৰুৰ যি পেষ্ট আছিল, বটিব মন নগ'ল, পেকেটৰ আদা নহৰু পোৱা যায় নহয় 5 টকীয়া, সেই পেষ্ট দিলোঁ। তাৰপিছত হালধি গুড়ি, জলকীয়া গুড়ি, মছলা গুড়ি আৰু অলপ নিমখ দি অলপ টাইম ফ্ৰাই কৰিলোঁ। তাৰপিছত টমেটো যিটো বইল কৰিছিলোঁ সেই টমেটোটো ভাঙি পেলাই তাতে দি দিলোঁ। অলপ সময় লৰাই অলপমান পানী দি ডিম দুটা মাজতে ফালি দুফাল কৰি তাতে দি দিলোঁ আৰু 3 মিনিটমান উতলিবলৈ দিয়াৰ পাছত নমাই দিলোঁ। খাবলৈ খুবেই ভাল লাগিছিল। আপোনালোকে বনাই বচোন। বাই।